Good morning, students. মই প্ৰাঞ্জল আচাৰ্য। আজি তোমালোকক মই দ্বিতীয়মান শ্ৰেণীৰ ইংৰাজী বিষয়ৰ পাঠদান কৰিব ওলাইছোঁ। আশা কৰিছোঁ এই পাঠদানৰ জৰিয়তে তোমালোক নিশ্চয় উপকৃত হ'বা। মই আজি তোমালোকক এই ভিডিঅ'টিত এলফাবেট চি আৰু ডিৰ যিখিনি শব্দ অৰ্থ আছে সেইখিনি গোটেইখিনি শব্দ অৰ্থখিনি কভাৰ কৰিম। তোমালোকে ঘৰত ভালকৈ ইয়াত মনত থ'বলৈ চেষ্টা কৰিবা। ঠিক আছে? চ' লেটছ ষ্টাৰ্ট। প্ৰথমতে চিৰ লেটাৰৰ পৰা যিখিনি শব্দ আছে সেই শব্দখিনি মই ইয়াত কভাৰ কৰিম প্ৰথমতে। চ' চিৰ পৰা যিটো প্ৰথম পিকচাৰ যিটো আছে তোমালোকক পিকচাৰ ৱাইজত মই দেখাবলৈ চেষ্টা কৰিম ইয়াত। তোমালোকে পিকচাৰটো চাই প্ৰথমতে ইংৰাজীতে ইয়াক কি কয় সেইটো অসমীয়াত মনত পেলোৱাৰ আগতে তোমালোকে ইংৰাজীত মনত পেলাবা, ইংৰাজীত বুজি ল'বা কি কয়। চ' প্ৰথম পিকচাৰটো হৈছে এইটো। চ' তোমালোকে নিশ্চয় চিনি পাইছা চাগে, নহয় জানো? আমাৰ সকলোৰে ঘৰতে এই জন্তুটোক দেখা পোৱা যায়, হয়নে? ত' ইয়াক কি বুলি কোৱা হয়? ইয়াক কোৱা হয় কাউ বুলি, COW। কাউ মানে কি? কাউ মানে হৈছে গৰু। ঠিক আছে? কাউ মানে গৰু। চ' নেক্সটৰ যিটো পিকচাৰ আছে সেই পিকচাৰটো চাওঁচোন। এইটো কি বস্তু বাৰু? তোমালোকে নিশ্চয় খাইছা, চালাড বনাইও খাইছা, নহয় জানো? ইয়াক কোৱা হয় কেৰট বুলি, CARROT, কেৰট। কেৰট মানে কি? কেৰট মানে গাজৰ, হয়নে? চ' নেক্সট পিকচাৰটো চাওঁ। ইয়াক কি বুলি কোৱা হয় বাৰু? তোমালোকে চিনি পাইছেনে? এই জন্তুটো আমাৰ ভাৰতবৰ্ষত অকল এটা ঠাইতে পোৱা যায়, ৰাজস্থানত। ৰাজস্থানত মৰুভূমি আছে, চ' মৰুভূমিত এই জন্তুটো পোৱা যায়। মৰুভূমিত চলাচল কৰাৰ কাৰণে তাত অহা যোৱাত ই সুবিধা কৰি দিয়াৰ কাৰণে বা আৰু এটা কাৰণ আছে, সেই কাৰণটোলৈ মই নাযাওঁ এতিয়া। ত' এই জন্তুটোক তোমালোকে চিনি পাবলৈ চেষ্টা কৰাচোন। ইয়াক মৰুভূমিৰ জাহাজ বুলিও কোৱা হয়। বহুদিনলৈকে ই পানী নোখোৱাকৈও জীয়াই থাকিব পাৰে। চ' ইয়াক ইংৰাজীত কোৱা হয়, কি বুলি কোৱা হয়? কেমেল বুলি কোৱা হয়, CAMEL, কেমেল। কেমেল মানে কি? কেমেল মানে হৈছে উট, হয়নে? মৰুভূমিৰ জাহাজ উট। চ' কেমেল মানে তোমালোকে মৰুভূমিৰ জাহাজ বুলি নিলিখিবা, কেমেল মানে হৈছে উট, ইয়াৰ অৰ্থটো হৈছে উট। চ' নেক্সট পিকচাৰটো চাওঁ। এইটো তোমালোকে নিশ্চয় চিনি পাইছে চাগে, নহয় জানো? আমাৰ বাৰ্থডেত এইটো পিঠাটো বনোৱা হয়, নহয় জানো? ইয়াক ইংৰাজীত কি বুলি কোৱা হয় বাৰু? ইংৰাজীত কোৱা হয় কেক বুলি, CAKE, কেক। কেক মানে কি? কেক মানে হৈছে অসমীয়াত কি বুলি কোৱা হয়? অসমীয়াত ইয়াক কোৱা হয় চেলা পিঠা। ঠিক আছে? ভালকৈ মনত থবা, কেক মানে চেলা পিঠা। চ' উল্টাকেও পঢ়িবা, তোমালোকে অকল কেক মানে চেলা পিঠা এনেকৈও নপঢ়িবা। চেলা পিঠা মানে কেক তেনেকৈও পঢ়িবা, বা যিখিনি শব্দ আছে সেই শব্দখিনি তোমালোকে উল্টা কৰিও পঢ়ি ল'বা। প্ৰথমতে অসমীয়াত পঢ়িবা, তাৰপিছত ইংৰাজীটোক ইয়াক ট্ৰান্সলেট কৰি ল'বা। ঠিক আছে? ইয়াত পিকচাৰ যিটো আছে সেই পিকচাৰটো, এইটো পিকচাৰটো চোৱা। চুলি আঁচুৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। চিনি নোপোৱাৰ কোনো কাৰণেই নাই, নহয় জানো? কম্ব, ইয়াক ইংৰাজীত কোৱা হয় COMB, কম্ব। কম্ব মানে কি? কম্ব মানে ফণি। চ' নেক্সট পিকচাৰটো চাওঁ। এই পিকচাৰটো চোৱাচোন, চিনি পাইছেনে? বটলৰ যিটো ঢাকনি থাকে, এই বটলৰ ঢাকনিটোক ইয়াক কোৱা হয় কৰ্ক বুলি, CORK, কৰ্ক। কৰ্ক মানে কি? ঠিলা বা খোপা। ঠিক আছে? ইয়াৰ অৰ্থটো হৈছে ঠিলা বা খোপা, যিকোনো এটা অৰ্থ লিখিলেই হ'ল। ঠিলা লিখিলেই হ'ল, খোপা লিখিলেই হ'ল, বা ইয়াৰ বাহিৰেও তোমালোকে যদি অৰ্থটো জানা তেনেহ'লে সেইটোও লিখিব পাৰা। ঠিক আছে? ইয়াৰ পিছত যিটো পিকচাৰ আছে সেই পিকচাৰটো চোৱা। চিনি পাইছে, নহয় জানো? ইয়াক ইংৰাজীত কোৱা হয় চেয়াৰ বুলি, CHAIR, চেয়াৰ। চ' ইয়াক অসমীয়াত কোৱা হয় চকী। চিৰ শব্দখিনি ইমানেই আছে। এতিয়া ডিৰ পৰা আৰম্ভ কৰিছোঁ। ডিত থকা প্ৰথমটো যিটো লেটাৰৰ পৰা যিটো শব্দ আছে সেই শব্দটো হৈছে, বা যিটো পিকচাৰটো প্ৰথমতে পিকচাৰটো চাই লওঁ, এই পিকচাৰটো চোৱা।
চিনি পাইছেনে? নিশ্চয় চিনি পাইছে নহয় জানো? এওঁক আমি চিকিৎসালয়ত লগ পাওঁ নহয় জানো? আমি অসুস্থ হ'লে এওঁক আমাক শুশ্ৰূষা কৰে। চ' এইজনক কি বুলি কোৱা হয় ইংৰাজীত? ইংৰাজীত কোৱা হয় ডক্টৰ বুলি, DOCTOR, ডক্টৰ। ঠিক আছে, এখেতক অসমীয়াত কোৱা হয় চিকিৎসক। ঠিক আছে, ডক্টৰ মানে চিকিৎসক। ঠিক আছে, এতিয়া আহিছোঁ নেক্সট পিকচাৰটোলৈ। এই জন্তুটোক দেখা পাইছেনে ক'ৰবাত? ঠিক ঘোঁৰাৰ নিচিনা নহয়, দেখিবলৈ ঘোঁৰাৰ নিচিনাই হয় অলপ চলপ, কিন্তু ঘোঁৰা নহয় এইটো। আমি সচৰাচৰ ইয়াক ওচৰে পাঁজৰে দেখা নাপাওঁ বাৰু। ইয়াক ডংকি বুলিও কোৱা হয়, বা আগত যদি তোমালোকে দেখা পাইছে শব্দ এটা এছ, সেই শব্দটো একেই হয়, ডংকি, DONKEY, ডংকি। ডংকি মানে কি? ডংকি মানে গাধ নহয় জানো? ঠিক আছে, ইয়াৰ পিছতো চাওঁ। ছোৱালীবিলাকে বিশেষকৈ এই বস্তুটোক অতিকে ভাল পায় নহয় জানো? কি বুলি কোৱা হয় অসমীয়াত? অসমীয়াৰ আগতে তোমালোকে ইংৰাজীত মনত পেলাই লোৱা। ইংৰাজীত ইয়াক কোৱা হয় ডল বুলি, DOLL, ডল। ডল মানে কি? ডল মানে পুতলা, আমি জানোৱেই নহয় জানো? চ' নেক্সট, তোমালোকৰ ঘৰত বা আমাৰ সকলোৰে ঘৰত নহয় জানো আছেই। চ' ইয়াক কোৱা হয় ডৰ বুলি। কি বুলি কোৱা হয়? ডৰ, DOOR, DOOR। ডৰ মানে কি? ডৰ মানে দৰজা। ঠিক আছে, এই চৰাইবিধলৈ মন কৰাচোন। ক'ৰবাত দেখা পাইছানে? নিশ্চয় দেখা পাইছা। চ' ইয়াক কোৱা হয় ইংৰাজীত ডভ বুলি। এইটো নামৰ এটা চাবোনো আহে, তোমালোকে যদি লৈছা তেনেহ'লে দেখা পাইছা চাগে। DOVE, ডভ। ডভ মানে কি? ডভ মানে কপৌ চৰাই। ঠিক আছে, এইটো এটা বাদ্যযন্ত্ৰ, বজোৱা হয়। চ' ইয়াক কোৱা হয় ড্ৰাম বুলি, DRUM, ড্ৰাম। ড্ৰাম মানে কি? ড্ৰাম মানে ঢোল। এইটো কি? পৰিচয় নিশ্চয় প্ৰয়োজন নাই, হয় নহয়? আমি সকলোৱে পিন্ধোৱেই। জাষ্ট এটা পিকচাৰ দেখাব পাৰোঁ কাৰণে এইটো মই এটা পিকচাৰ দেখাই দিছোঁ। এইটো পোচাক। ঠিক আছে, পোচাক বা ড্ৰেছ, DRESS, ড্ৰেছ। ড্ৰেছ মানে পোচাক। ঠিক আছে, আমাৰ চি আৰু ডিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'বা। শব্দ অৰ্থখিনি তোমালোকে বহীত উঠাই ল'বা, লগতে ভিডিঅ'টো চাই বা চাউণ্ডটো শুনি মনত পেলাবলৈ চেষ্টা কৰিবা। মোবাইলটো অলপ দূৰত থৈ চাবা পিকচাৰটো, হেৰিটো। আৰু অভিভাৱকসকলে যাতে নিৰীক্ষণ কৰে নিজৰ ল'ৰা ছোৱালীক, তাৰ প্ৰতিও অলপ মই অনুৰোধ কৰিছোঁ। ঠিক আছে, ধন্যবাদ।